হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমৰ ভিডিঅ' চলো তো গাইছ আপোনালোকৰ মাজলৈ মই অন্য এটা ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ মানে কি এটা ব্লগিং টাইপ মানে কি ব্লগিঙো হ'ব তাৰপিছত মানে কি ৰোমাঞ্চ টাইপো হ'ব আৰু মানে কি বিভিন্ন ধৰণৰ ৰকম হৈ থাকিব চ' আজি মানে কি মোৰ এটা ষ্টুডেণ্ট আছিল চ' টিউশ্যন কৰি আছোঁ তাকে মানে কি টিউশ্যন ষ্টুডেণ্ট হয় চ' মানে কি তাৰ যিটো কণ্ঠ ন তো মই আজি মানে এডুকেশ্যনৰ বিষয়ে বাদ কৰিলোঁ মানে তাৰ টিউশ্যন কৰি আছোঁ আগে পিছে মই গম পাই থাকোঁ মানে কি সিহঁতৰ গাৰ্জেণ্টৰ মুখে মই শুনি থাকোঁ সি কেনেকুৱা ধৰণৰ মানে কিহত আগবাঢ়ি আছে চ' সিহঁতৰ গাৰ্জেণ্টে ক'লে তাক আজি গান এটা গাই চোৱাবা চ' মানে কি মোৰো অলপ মন গ'ল তাকে গান এটা গাই চোৱাবলৈ তো বহুত ভাল লাগিল তাৰ গানটো শুনি তো আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ তো আপোনালোকৰ মাজত মই মানে কি তাৰ গানবিলাক মানে তাৰ যিটো কণ্ঠ ন বহুত সুন্দৰ হৈছে মই আপোনালোকক শুনাব বিচাৰি আছোঁ আপোনালোকে কেনেকুৱা ভাবে মানে কি কেনেকুৱা ধৰণৰ সুন্দৰ কণ্ঠটো আপোনালোকে এইটো নিজে কম্পেয়াৰ কৰিব কিন্তু মোৰ ফালৰ পৰা মানে কি কৈছোঁ ন বহুত সুন্দৰ কণ্ঠ চ' আই লাইক ইউ আই লাইক দিছ বয় দিছ ইজ প্ৰসেনজিৎ লুকাই আছে চ' একো নাই বাৰু প্ৰসেনজিৎ চাওঁ পৰ্দাখন দাঙি দে চ' এই মানে কি একচুৱেলি লাজ কুৰীয়া হয় হা বহুত লাজ কৰে চ' গান কিন্তু বহুত সুন্দৰ গান গায় মানে কণ্ঠ মানিব লাগিব চ' আপোনালোকক মই শুনাম তাৰ কণ্ঠ তো কেনেকুৱা লাগে আপোনালোকে ক'ব তো নেক্সট ভিডিঅ'টো কণ্টিনিউছ কৰি আছোঁ আপোনালোকে ভিজিট কৰি গৈ থাকক তো গাইছ এয়া প্ৰসেনজিৎ দাস আমাৰ গাঁৱৰে মানে ঘৰৰ ওচৰৰে মোৰ ষ্টুডেণ্ট হয় একচুৱেলি মই টিউশ্যন কৰি আছোঁ চ' এখেতৰ মানে কি যিটো কণ্ঠ ন মই শুনি বহুত মানে হেৰি হৈ গ'লোঁ চ' বহুত ভাল লাগে ইয়াৰ কণ্ঠটো তো মই ভাবিলোঁ কি ইউটিউবতে শ্বেয়াৰ কৰোঁ মোৰ এটা মানে কি মেমৰিজ টাইপৰ ৰখি যাব চ' ভাইটি ক'ম নে ষ্টুডেণ্ট ক'ম মানে কি ক'ম মই নিজে ভাবি তত বনাই তো চ' ভাইটি বুলি কৈছোঁ প্ৰসেনজিৎ হয় প্ৰসেনজিৎ তুমি ভূপেন দাৰ গানটো শুনিছাই চাগে তো এটা ভূপেন দাৰ গান আমাৰ ৰাইজক শুনাব পাৰিবা নেকি যদি পৰা এটা গাই দিয়া কোৱা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱা জানো কি মানুহে মানুহক কিনিব খোজে মানুহে মানুহক বেচিব খোজে যদি সহানুভূতিৰে হৈ মোৰ কাষে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে তো গাইজ শুনিলে তোৰ প্ৰসেনজিতৰ মুখেৰে আপোনালোকৰ ভূপেন হাজৰিকাদেৱৰ যি স্মৰণীয় গীত তো মানুহে মানুহৰ বাবে গোটেইখিনি শুনিলে চ' প্ৰসেনজিৎ ভাইটি এইফালে ওচৰত আহা তো কিমান ব্লাষ্ট কৰিছা নেকি অলপ ভুল হৈছে বুলি তো অলপ ভুল হৈছে বাৰু একো নাই তো সৰু হৈ আছে ন তো এইটো বয়সত যিমান সুন্দৰ কৰি মানে গীতটো পৰিৱেশন কৰিছে ন বহুত যথেষ্ট তো অশেষ ধন্যবাদ জনালোঁ চ' আৰু কিবা গান গাব জানা নেকি তুমি সম্পূৰ্ণ নহ'লেও মুখস্থ যদি নাই সম্পূৰ্ণটো অলপ চলপ তেনেকৈ কম পৰিমাণে বৰষাটো গাই দিয়া ভালকৈ পাৰিবা সেইটো ঠিক আছে কি গালে বৰষাটো গোৱাচোন অ বৰষা পথাৰত ভনিতি ৰহে আলে বাই আছিলো হালি তামৰাল চাৰি বজা বানে ভনিতি ৰহে লানি পথাৰ নিচিকিয়া হাঁহিল তোমাৰে ঐ কাৰণে মৰনো খাচুতীয়া তোমাৰে ঐ কাৰণে মৰনো ভালে পোৱা সঁচাকে সুধিছো ভনিতি ৰহে হালে বাইছিলো হালি যামৰালৈ হালি যামৰালৈ মই আৰু সুন্দৰ সঁচাকৈ বহুত ভাল লাগিছে
চ' আৰু কিবা জানা নেকি তুমি বিহু গাইছোঁ বাৰু মাৰি যায় বিহু গাইছিব গান কিবা গাব জানা তো যদি পাৰা তেতিয়াহ'লে বিহু গাইছিব গান এটা গাই দিয়া একচুৱেলি তুমি হেৰি নকৰিবা লাষ্ট নকৰিবা বোলে মোৰ ওচৰত তো তোমাক বহুতে চাই আছে গম পাইছা নাই বহুতে চাব প্ৰায় 1000 বহুতো লাখ মানুহ চাই যাব পাৰে যদি তুমি ভাইৰেল হোৱা চ' মোক এটাই লাগে তুমি ভাইৰেল হোৱা কাৰণ তুমি যথেষ্ট কষ্ট কৰি আছা বহুত সৰুৰ পৰা চ' তুমি যিমান ভালদৰে গাব পাৰা সিমান ভালদৰে গোৱা গম পাইছা নাই যাতে মানুহবিলাক মানে কি তোমাৰ প্ৰতি মানে আকৰ্ষণটো বেছি পায় গম পাইছা নাই চ' তোমাক এতিয়াও কৈছোঁ আগতো কৈছোঁ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ চ' তোমাৰ আশীৰ্বাদ মোৰ হ'বলৈ বাৰু যথেষ্ট আছে আৰু আগলৈকে থাকিব গম পালা তো ভয় নকৰিবা আগে পিছে যিমান হেল্প কৰিব লাগে কৰি থাকিম আমাৰ তৰফৰ পৰা চ' আপোনালোকক ক'লোঁ একচুৱেলি এইটো মোৰ ষ্টুডেণ্টো হয় হা চ' ইয়াক টিউশ্যন কৰি আছোঁ মানে কি আজি টিউশ্যন কৰি আছোঁ টিউশ্যন কৰি থকা সময়তে মানে মই টিউশ্যনটো কৰি পাছে পূৰা গুণগুণাই গান গাই আছে ত' মই ভাবিছিলোঁ ইয়াৰ কণ্ঠতে মানে কি টিউশ্যন লাইন আছে বেলেগ এটা লাইনত আছে কিন্তু কিবা এটা হ'লেও কিবা এটা আছে মানে ইয়াৰ ঘৰত আহিলোঁ কথাটো ক'বলৈ চ' ঘৰৰ মানুহে ক'লে বোলে এই গান গাই বহুত ভাল পাইছোঁ তেনেকৈ গুণগুণাই আছে তো তেনেকুৱা ধৰণৰ কথা পাতে ইয়াক আজি গানটো চব সঁচাকৈ বহুত ভাল লাগিল তো ইয়াক আজি মানে আৰু অলপ গান এটা গোৱাইছোঁ আপোনালোকে শুনিব তো গাইছ ইয়াক কৈ আছিলোঁ মানে কি বিহুদা গান এটা গাব লাগে চ' বিহুদা গান মোৰ মানে আছে মুখস্থ আছে চ' অলপ মানে অসুবিধা হয় তো ভাইটি তুমি এবাৰ কাৰ গান গাবা তো নীলদাৰ গান গাই আছে নীল আকাশদাৰ গান তো আপোনালোকে উপভোগ কৰক এনজয় ইউৰ লাইফ চ' গোৱা ষ্টাৰ্ট তো গাইজ এয়া প্ৰচেণ্টেড আপোনালোকে শুনিলেই তেখেতৰ কণ্ঠ কেনেকুৱা চ' এখেতক আমি তো ইয়াতকৈ মানে কি আগত নিবলৈ আমি চেষ্টা কৰিব লাগিব চ' উজ্জ্বল ভৱিষ্যত কামনা কৰিব লাগিব চ' মানে কি আজি ভিডিঅ'টো বেছি লম্বা নকৰোঁ চ' বেছি লম্বা কৰিলে আমাৰ অডিয়েঞ্চৰ ভিডিঅ'বিলাক চাই বেয়া পায় তো ৱাটচ টাইমটো মানে কি অকণমান হেৰি হৈ যায় বিক্ৰী হৈ যায় চ' এখেতৰ নাম হৈছে প্ৰসেনজিৎ দাস বিশ্বনাথ চাৰিআলি বিহালীৰ আপোনাৰ তেলেঙুনাত ঘৰ চ' মোক কণ্টেক্ট কৰিলে পাব ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া থাকিব যদি এখেতক লাইভ শ্ব'ৰ কাৰণে যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব ডিছক্ৰিপশ্যনত চ' এখেতৰ গাৰ্জেণ্টৰ নম্বৰ দিয়া থাকিব তো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব চ' কণ্টেক্ট কৰিব এখেতক যদি লাইভ শ্ব' কণ্টেক্ট কৰিব বিচাৰে তো প্ৰসেনজিৎ তুমি যে ইমান ধুনীয়া গান গোৱা তো গান গাবলৈ তোমাক কোনে শিকালে মানে কি তোমাৰ গুৰু কি প্ৰথম তোমাক কোনে ইমান অভিজ্ঞতা দিলে যে তুমি গান গোৱা গানৰ লাইনত তুমি ভাল হ'বা তোমাক কোনে কৰিছিলে সাবৃতি বাইদেউ কোন ক্লাছত আছিলা তেতিয়া অংগনাবাদীত সাবিত্ৰী বাইদেউ ন অঁ ঠিক আছে তো এখেতক মানে কি গুৰু হিচাপে চবচে ফাৰ্ষ্ট তো আমাৰ সাবিত্ৰী বাইদেউ অংগনাবাদীতে মানে কি এজন মেমৰ নাম আছিল সাবিত্ৰী চ' সাবিত্ৰী হয় ইংলিছত চ' তেখেতে অকণমান মানে কি এখেতক সংগীতৰ ক্ষেত্ৰত মানে আগবঢ়াই দিলে তুমি সংগীতৰ ক্ষেত্ৰতে যোৱা তেনেকৈ কৰিলে চ' এখেতে বহুত সুন্দৰ এতিয়া গান গাইছে তো ধন্যবাদ অশেষ ধন্যবাদ তো সাবিত্ৰী মেডামক তো থেংকছ থট অল আউট এনেকুৱা ধৰণৰ মানে কি ভৱিষ্যতে শিশুসকলক যাতে মানে কি এইবিলাক শিক্ষাগত বা মানে কি নাচ গানত হওক বা অন্য বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ আপুনি অশেষ প্ৰচেষ্টা চলাই থাকক অকল শিক্ষাই যে মানে সেইটো নহ'ব পঢ়া শুনাটো হ'লে সেইটো নহ'ব নাচ গানৰ পৰা আদি কৰি খেল ধেমালিৰ পৰা আদি কৰি বহুতো ক্ষেত্ৰ থাকে চ' বেলেগ প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে আগবঢ়াই নি থাকক চ' বহুত ভাল কাম কৰিছে আপোনালোকক অশেষ ধন্যবাদ তো অংগনাবাদী বাইদেউজনীৰ নাম কি আছিলে তো সাবিত্ৰী বাইদেউ একচুৱেলি মোৰ মানে কি বৰমাই হয় চ' থেংকছ অন অল আউট থেংক ইউ ছ' মাছ এণ্ড ভিডিঅ'টো ইমানতে সমাপ্ত হৈছোঁ তো থেংকছ বাই বাই এণ্ড গুড নাইট এণ্ড জয় আই অসম